তপন আকৌ পুনৰ এটি ভূমিকা কৰি গৈছে এয়া বিহু 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 মুঠতে বিহুৱে গাব বেটগিটাৰটো কি হৈছে ভালকৈ খবৰ শুনি মাতি আছে বেটগিটাৰ দলিয়াই দিব খেল প্লেয়াৰটো মাৰছে নে বহদর দেখতে গিয়া ওলিহিরি ফোন দিয়া কথা হচ্ছে রে গো আরে দূরে সাপর দূরে নাহি কথা দুসে উঠিছে গো ভাগে ও তুই করে আসরি দেখি শ্রী কৃষ্ণ বাকি বোঝাই সিলে সাকে আগে মোর মনে ও বাকি বোঝাই সিলে সাকে অকণমান কৰি লৈছোঁ একেলগে গাব
অঁ পাহৰা নাই হৈ জানে আৰু এবাৰ মোৰ লগতে মেঘালী মঞ্চলৈ আহিব চন্দিকা দেৱী নামৰ এজনী অকণমান শিশু আছে তাই গাব মেঘালী দুটামান গালে পাছত গাব আৰু এটা গানত কমিটি অনুৰোধ সেইখিনি আমি একেলগে যাম ন অনাহৰ ফুলাৰ বতা অনাহৰ মহিমা অনাহৰ আনিলি মহানৰে ইমান চাইলেণ্ট যে দেখি যাবা ভণ্টি গাব দেই কণ্টেক্ট মই বেৰি লৈছোঁ ভণ্টি আমি মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ কণ্ঠশিল্পী মেঘালী কাশ্যপক মেঘালী কাশ্যপে দুটি গান পৰিৱেশন কৰাৰ পিছতেই ময়ো ধেমাজিৰ পৰা নিমন্ত্ৰণী শিশুশিল্পী চন্দিকা দেৱীয়ে গীত পৰিৱেশন কৰিব সেয়েহে সৌৰভী ৰাইজক গীত উপভোগ কৰিবৰ কাৰণে বিনামভাৱে অনুৰোধ জনালোঁ হয় জগদীশ মেঘালী কাশ্যপ নহয় দে মেঘালী বুলি ক'লে হ'ব কাশ্যপ কৈ পিনে লগাই দিছে ভুল হৈছে মেঘালী মেঘালী দুটামান গীত তাৰপিছত টিকলিজনে গাব নমস্কাৰ সকলোকে মই শেহতীয়াকৈ হ'লেও আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহুৰ আৰু সকলোৱে সহযোগ কৰিব বুলি আশা কৰিলোঁ আৰু তাৰ আগতে মই অনুষ্ঠান আৰম্ভণি কৰাৰ আগত মই এটা শুধৰাই দিছোঁ মোৰ একচুৱেলি নামটো কাশ্যপ নহয় মোৰ নামটো বৈশ্যহে মেঘালী বৈশ্য হয়তো ভুল হৈ আছিলে অলপ মই শুধৰাই দিলোঁ
আৰু আশা কৰোঁ সকলোৱে সহযোগ কৰিব বাৰু জোৰছে কণ্ঠশিল্পী মেঘালীয়ে গীত পৰিৱেশন কৰাৰ পাক মুহূৰ্তত আমি আজাদ তেৰাই যুৱ মঞ্চৰ তৰফৰ পৰা এখনি বিহু গানে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব উদযাপন সমিতিৰ অন্যতম সম্পাদক শ্ৰী মৃদুল দত্তই। আমি মেঘালী বৈশ্যক আমাৰ আদৰণি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিহু গাম বিহুই ৰাতি আমি হয়নে তাৰ আগত মই ভাল লগা গীত এটা গাই দিছোঁ অকণমান নাচিব লাগিব তাৰপিছতে হয়নে নহয় বিহু গাম বিহুটো গামেই যিহেতু বিহু বতৰ তাৰ আগত মোৰ ভাল লগা গীত এটা গাই লৈছোঁ সকলোৰে ভাল লগা তথাপি মই ট্ৰাই কৰিম সকলোৱে তাতে ভাল লাগে আৰু সকলোৱে সহযোগ কৰিব